মৰ্নিং এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু আমাৰ আলহী কেইজনী ভিতৰত শুই আছে আৰু এফালে বৰষুণ পেলাইছে চিপচিপকৈ আৰু মই বনাই আছোঁ ভাত পানী। দিনটো কি কৰোঁ কি নকৰোঁ সেয়া দেখাই আছোঁ, চাই থাকিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। এতিয়া ৰাতিপুৱা ভাত সাজ খাবলৈ বুলি ৰেডি কৰিছোঁ। এয়া বেঙেনা ফ্ৰাই, ইয়াত আছে নেমু আৰু পানী টেঙা, আৰু এয়া সৰু সৰু মাছ, আৰু ইয়াত আছে বন্ধাকবি আলু আৰু বিলাহী ভাজি, এফালে দালি। এয়াই আৰু আজি আলহীক খুৱাওঁ, নিৰামিষ, বিশেষ তেনেকুৱা একো নাই খুৱাবলৈ। এনেকৈয়ে খাই লওঁ আজি ৰাতিপুৱা ভাত সাজ। এয়া আলহীও আহিলে টেবুললৈ খাবলৈ বুলি। ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া মই কৰিব লৈছোঁ মেকআপ। ফুৰিবলৈ যায় শিৱসাগৰ টাউন, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ এইবিলাক চাবলৈ বুলি। আৰু এতিয়া মই সিহঁতক ৰেডি কৰি আছোঁ। এতিয়া হেয়াৰ ষ্টাইল কৰি আছোঁ, চিম্পলকৈ মেকআপ এটাও কৰি দিছোঁ, মেখেলা চাদৰ পিন্ধি যায় বোলে ফটো মাৰিবলৈ। আৰু মোৰ ৰুম কেনেকুৱা বনাই থৈছে চাওক। এইফালে ফটো কৰিবলৈ যায় বোলে, ওলাইছে। এয়া মোৰ ফোনটো লৈ যাব এতিয়া। এইফালে ওচৰত এইফালে মোৰ ফোন লৈ যাব, এইকেইজনী মেকআপ চেকআপ কৰি তলাতল ঘৰ ৰংঘৰত ফটো মাৰিবলৈ যায়। আৰু এয়া দুইজনী ওলাই মেলি ৰেডি হ'ল, ঘৰৰ পৰা ওলাই আহিলেই। আৰু দুইজনীকে এটা এটা চিম্পল মেকআপ কৰি দিলোঁ। কেনেকুৱা দেখিছে সিহঁত দুজনীক আপোনালোকে কমেণ্ট কৰি জনাব। ঘৰৰ পৰা ওলাই অলপ দূৰ যোৱাৰ পাছতেই সিহঁতক বৰষুণে পালে, সেইকাৰণে বহু সময় ক'ৰবাত ৰৈ দিব লগা হ'ল বোলে। আৰু ভণ্টিয়ে মোৰ ফোনটো লৈ আহিছিল, সেইকাৰণে তাই অকণমান কিবাকিবি ভিডিঅ' শ্বুট কৰি লৈ আহিছিল। আৰু এয়া সিহঁতি যেতিয়া মানে বৰপুখুৰী পাৰত শিৱসাগৰৰ মাছবিলাকক ব্ৰেড খুৱাই আছিল, তাৰে অলপ ভিডিঅ' শ্বুট কৰি লৈ আহিছিল, সেয়াও মই আপোনালোকৰ আগত দেখাই দিছোঁ। হাই, এতিয়া আমি আছোঁ বা ঘৰত, মানে পাৰ্চি ঘৰ আহিলোঁ। আৰু ইহঁতি বাহিৰে বাহিৰে ইয়াতে সোমালে, মোক পাপাই লৈ আহিলে আকৌ ঘৰৰ পৰা। সিহঁতি আজি শিৱসাগৰ ফুৰিব গৈছিলে, শিৱদৌল, পুখুৰী, ৰংঘৰ, তলাতল ঘৰ এইবিলাক ফুৰিলেগৈ, ফটো চটো মাৰিলেগৈ, মেখেলা চাদৰ পিন্ধি গৈছিলে, পাপাই লৈ গ'ল। আৰু এতিয়া বা ঘৰত ভাত খাবলৈ মাতিলে, তালৈ ইহঁতি বাহিৰে বাহিৰে সোমালে বা ঘৰত। আৰু এগৰাকী ভিতৰত আছে, আমি ইয়াত বাহিৰত বহি আছোঁ, বৰষুণ দি আছে। কেনেকুৱা লাগিলে শিৱসাগৰখন ফুৰি মানে আকৌ? মজা। পাপাৰ লগত ফটো মাৰিলি ন পূৰা? কি কৰোঁ বা ঘৰত দেখাই থাকিম বাৰু ভিডিঅ'বিলাকতে। বাই বাই। আৰু এয়া আমাৰ পাৰ্চি পোষ্ট, কি দিছা সেইবিলাক? কি খালি টাউনত ক? অকল ফুচকা খালি? অকল ফুচকা খালে বোলে। ৰংঘৰ তলাতল ঘৰ বন্ধ আছিলে, বাহিৰতে ফটো মাৰি আহিলে, ফটো মাৰিব বুলিয়ে গৈছিলে, কিন্তু বেচেৰীকেইজনী খোলা নাপালে, বন্ধ। পুখুৰী পাৰ ঘূৰিলে, তেনেকৈ আৰু। এতিয়া আমি জুলনাত জুলি আছোঁ। হ'ব, বাকীবিলাক আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আৰু এইফালে বাই ভাত বাঢ়িবলৈ ৰেডি কৰিছে। আৰু আজি ৰাতিৰ সাঁজ ভাত আমি ইয়াতে খাব লৈছোঁ। বায়ে মাতিলে আলহীকো ভাত এসাঁজ খোৱাওঁ বুলি, সেইকাৰণে লগতে ময়ো আহিব লগা হ'ল। মা আৰু পাপা ঘৰতে আছে। ঠিক আছে তেন্তে আমি এতিয়া খাই লওঁ।